আমি লৈ আহিছোঁ আন এটি বিগ ব্ৰেকিং নিউজ। এতিয়াৰ পৰা প্ৰতি মাহৰ 10 তাৰিখে পাব চৰকাৰী ধন। প্ৰতি মাহৰ 10 তাৰিখে আপোনাৰ একাউণ্টত সোমাব এই ধন। যিসকল অৰুণোদয় আঁচনিৰ হিতাধিকাৰী তেখেতসকলে পাব চৰকাৰী ধন। লগতে আৰু কিছুমান আঁচনিৰ হিতাধিকাৰীয়েও প্ৰতি মাহৰ 10 তাৰিখে পাব ধন। আমি এই বিষয়ে জনাবলৈ চেষ্টা কৰিম আপোনালোকক। এতিয়াৰ পৰা ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আৰু দীনদয়াল দিব্যাংগজন সাহায্য আঁচনি, এই দুয়ো আঁচনিৰ ধনো অৰুণোদয় আঁচনিৰ অধীনত দিয়া হ'ব। শ্বহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন, ৰাষ্ট্ৰীয় দিব্যাংগ বিধৱা আৰু বৃদ্ধ পেঞ্চন আঁচনিৰ ধনো পাব এতিয়া প্ৰতি মাহৰ 10 তাৰিখে। এয়া সেই ছবি য'ত চৰকাৰৰ ফালৰ পৰা উল্লেখ কৰা হৈছে যে প্ৰতি মাহৰ 10 তাৰিখে পাব চৰকাৰী ধন, ডাইৰেক্ট আপোনাৰ একাউণ্টত সোমাব সেই ধন। আকৌ এবাৰ সোঁৱৰাই দিব বিচাৰিছোঁ, প্ৰতি মাহৰ 10 তাৰিখে একাউণ্টত সোমাব চৰকাৰী ধন। যিসকল অৰুণোদয় আঁচনিৰ হিতাধিকাৰী তেখেতসকলে পাব এই ধন। লগতে আৰু কিছুমান আঁচনিৰ হিতাধিকাৰীয়েও প্ৰতি মাহৰ 10 তাৰিখে পাব এই চৰকাৰী ধন। আমি এই বিষয়ে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। এতিয়াৰ পৰা ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আৰু দীনদয়াল দিব্যাংগজন সাহায্য আঁচনি, এই দুয়ো আঁচনিৰ ধনো অৰুণোদয় আঁচনিৰ অধীনত দিয়া হ'ব। লগতে আৰু কিছুমান আঁচনিৰ ধনো দিয়া হ'ব প্ৰতি মাহৰ 10 তাৰিখে। তাৰে শ্বহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন, ৰাষ্ট্ৰীয় দিব্যাংগ বিধৱা আৰু বৃদ্ধ পেঞ্চন আঁচনিৰ ধনো পাব এতিয়া প্ৰতি মাহৰ 10 তাৰিখে।